মোবাইল কেমেৰা একো সোমাবলৈ এইটো আমাৰ বোমা বিস্ফোৰণ কৰা মেচিন বহুত বাঁহ খালোঁ পাৰ্কিং আপোনাৰ গাড়ী নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ মই আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ তো এয়া ভাৰ্গৱ হাজৰিকা এতিয়া বৰ্তমান মই ভাৰ্গৱ হাজৰিকাৰ ঘৰত আছোঁ আচলতে এই মোৰ কলেজ ফ্ৰেণ্ড হয় তো কালি ৰাতি এটা বিশেষ কামত ইহঁতৰ ঘৰলৈ আহিবলৈ হ'ল তাৰপিছত ই কলেজ এটুকুৰা ওচৰত ভাল ঠাই আছে তো যাওঁ সেই ঠাইটুকুৰালৈ আপোনালোক চাগে আহিছেও চাগে কিছুমান নাইও অহা তো যদি আহিছে তেখেতলোকেও ভিডিঅ'টোৰ লগত থাকক নতুন কথা জানিবলৈ পাব আৰু চোৱাসকলেতো ভিডিঅ'টোৰ লগত থাককেই তো বহুত আপোনালোকে নজনা কথা জানিবলৈ পাব আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আমাৰ ইয়াৰ ভাৰ্গৱ হাজৰিকাই কাৰ ড্ৰাইভ কৰি আছে এক্সেলটাত ভৰি পৰিলে গছকিহে যায় আমাৰ ল'ৰাই দেই তো এয়া আমি গৈ আছোঁ আপোনালোক আমাৰ মাজত থাকক এটা ধামাকা ভিডিঅ'লৈ হ'বলৈ গৈ আছে আৰু আমাৰ ইয়াৰ ভাৰ্গৱ হাজৰিকা ভাইক আমাৰ মাজত আছে নামটো কৈ দে ভাই বিৰাট নাম বে আপোনালোকে হয় দেখি গম পাইছে চাগে আমি কলৈ আহিছোঁ হয় আমি বুৰঞ্জী প্ৰসিদ্ধ স্থান স্বৰ্গদেউ চাউলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ আহিছোঁ আপোনালোকে চাগে কিছু লোক আহিছে কিছু লোক নাই অহা তো অহাসকলেও মোৰ ভিডিঅ'টো চাই থাকক আৰু নহাসকলেতো মোৰ ভিডিঅ'টো চাবই আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে দেন আহক আমি পালোহি গাড়ী পাৰ্কিঙত লগাই আছে তো বলক এতিয়া আমি ফাৰ্ষ্ট আমি এটা টিকটটো কৰি ল'ম টিকটটো কৰি আমি ভিতৰলৈ সোমাই যাম আপুনি ফাৰ্ষ্ট গেটখন চাওক কিমান ধুনীয়া আৰু কিমান ওখ দেখিয়ে ভাল লাগি গৈছে প্ৰথম আহি মনটো তো আমি পালোহি ভিতৰত সোমাই আহিছোঁ সমন্বয় ক্ষেত্ৰৰ এইখন আপোনাৰ প্ৰথম সোমাই আহি সমন্বয় ক্ষেত্ৰৰ গেট এইখন আমি জনামতে নৰ্থ ইষ্টৰ ছেকেণ্ড ডাঙৰ গেট হয় বন্ধুসকল এইটো এটা অডিটৰিয়াম হয় এখন ফুলনি হয় আমি গৈ আছোঁ অনুভৱ কেনেকুৱা কোৱা ভাইটি আমি ইয়ালৈ আহিয়ে থকা হয় যিহেতু অজয় এটা নতুনকৈ চেনেল খুলিছে ধুনীয়া ধুনীয়া জেগা বিচাৰি ফুৰিছে ব্লগ বনাবলৈ সেইকাৰণে তাক কলাক্ষেত্ৰলৈকে লৈ আহিলোঁ বোলে ইয়াতে ব্লগটো বনা তাৰপিছতে এই সোমাই আহিছে তাৰপিছত আহিলোঁ টিকেটৰ পইচাও বাৰু ইয়ে দিছে সেইটো কাৰণে ভাল লাগিলে আনকালে বহুত বাঁহ খালোঁ পাৰ্কিং আপোনাৰ গাড়ী কিমান 30 ৰুপিজ লৈছে তাৰপিছত টিকট কিমান লৈছে টিকেটৰ কাৰণে কিমান ল'লে টিকট আপোনাৰ বেছি নহয় এজনৰ 30 ৰুপিজকৈ আপোনাৰ 60 ৰুপিজ হ'ল পাৰ্কিঙৰ 30 ল'লে আপোনাৰ 90 হ'ল 90 ৰুপিজ এটা বাঁহ খালোঁ হ'ব দিয়া আপোনালোকক জেগাডোখৰলৈ হ'লেতো আমিতো পইচা খৰচ কৰিছোঁ যদিও জেগাটো বহুত ভাল পইচাটো খৰচ কৰিছোঁ গাত লগা নাই বহুত ধুনীয়া জেগা হয় আপোনালোকে চাবহি পাৰিব খুব কম পইচাতে চাব পাৰিব বৰ বেছি এটা পইচাও লোৱা নাই আৰু বহুত হুলস্থুল নাই আচলতে বহুত শান্তিৰ এটা পৰিৱেশ হিষ্টৰিকেল প্লেচ য়েছ ৰাইট ব্ৰ' তো এইফালে আৰু মানে এইটো ষ্টেচু এটা আছে চাওকচোন ওপৰত বহুত ধুনীয়া আৰু এইফালে ইয়াত এই গেটৰ ওপৰত এটা আছে ষ্টেচু বহুত ধুনীয়া মানে বহুত বেছি ধুনীয়া গোটেইটো গল্ডেন কালাৰ লাগিছে বে গল্ডেন কালাৰে বহু গল্ডে বনোৱা আগতে লাগিছে
ইয়াত মাছ পোৱা যাব নাই বাৰু হা মই তোমাক এটা কথা ক'লো আমি গৈ আছোঁ ইয়াত এটা তিমি মাছ ওলাই গ'ল ঘপককৈ কি কৰিবা I don't know. What happened? সঁচাকৈ বে তিমি মাছৰ ওপৰত উঠিবলৈ মোৰ মন আছে মানে আমি আহি আছোঁ ভাল লাগিছে আহি বহুত এটা শান্তিৰ ঠাই বে বহুত ভাল লাগিছে আহি থাকি এইটো আপোনাৰ এইটো এটা ষ্টেচু আছে আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাৰ আহোম ফাৰ্ষ্ট কিং তো আমাৰ ভাইটিয়ে বোলে এটা গান গায় বোলে গান শুনাই দিয়া বন্ধু বিহুৰ বতৰ সুন্দৰ এই গানৰ পৰিৱেশত আমি সমন্বয় ক্ষেত্ৰ আহি আছোঁ কিমান ধুনীয়া বে বহুত ধুনীয়াকৈ ফুলখিনি ৰখাই থৈছে ওপৰলৈ উঠিব লৈছোঁ কিমান ধুনীয়াকৈ সজাই থৈছে ৰং চং কৰি চাওকচোন আৰু আমাকো খালী ভৰি আহিবলৈ দিছে বাৰু জোতা পিন্ধি ইয়াত সোমাব নোৱাৰে এটা ভাল পদক্ষেপ কাৰণ ইমান কষ্ট কৰি মানুহবিলাকে চাফা কৰি ৰাখে তো আমি যদি লেতেৰা কৰোঁ কেনেকৈ হ'ব এটা বহুত ডাঙৰ ষ্টেচু হয় স্বৰ্গদেউ আমাৰ অসমৰ প্ৰথম ৰজা চাউলুং চুকাফাৰ এটা বহুত ডাঙৰ ষ্টেচু হয় ষ্টেচুটো বহুত ধুনীয়াকৈ বনাইছে আৰু মেইনটেইন কৰি ৰাখিছে আপোনালোকক ইয়াৰ ভিতৰত সোমাবলৈ নিদিয়ে প্ৰৱেশ নিষেধ বুলি লিখি থোৱা আছে বহুত ধুনীয়া বহুত বেছি ধুনীয়া ষ্টেচুটো আপোনালোকে আহিব এবাৰ চাব ভিতৰত সোমাই আহিলে দেখিবলৈ পাব এখন গেট বহুত ধুনীয়া গেট এটা ষ্টেচু আছে তাৰপিছত এখন নৰ্থ ইষ্টৰ এখন ছেকেণ্ড গেট বুলি কোৱা হৈছে তাৰপিছত আপোনালোকে দেখা পাব বহুত এটা ভাল ভিউ আৰু আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাৰ ষ্টেচু দেখা পাব তাৰপিছত এইফালে আপোনাৰ গেষ্ট হাউচ আছে বহুত আপোনালোকে ইয়াত আহি ৰাতি থাকিবও পাৰে গেষ্ট হাউচ আছে জুইশাল নামৰ এখন ৰেষ্টুৰেণ্ট আছে আপোনালোকে আহিব পাৰে এটা মিউজিয়াম আছে ইয়াত সমন্বয় ক্ষেত্ৰত তো আমি মিউজিয়ামটো চাবলৈ গৈ আছোঁ তো আপোনালোকে চাই থাকক আমাৰ লগত এটা বহুত দুখৰ খবৰ আমাক মোবাইল কেমেৰা একো সোমোৱাবলৈ ভিতৰত নিদিলে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকে চাবলৈ আহিব পাৰে সেইখিনি আপোনালোকে নিজে চালে দেখিব আমাক দেখুৱাবলৈ নিদিয়ে সেইখিনি এটা প্ৰাইভেচি সমন্বয় ক্ষেত্ৰ আপোনালোকে আহিব নিজে চাই যাব বহুত ধুনীয়া ধুনীয়া বস্তু আছে আমি এতিয়াই চালোঁ আমিও উপভোগ কৰিলোঁ আপোনালোকে আহি ধুনীয়াকৈ উপভোগ কৰিব আমাক এতিয়া সোমাবলৈ নিদিলে আমি কিনো কৰোঁ আমিতো দেখুৱাবলৈ আহিছিলোঁ ন তো আপোনালোকে দেখিছে নাই আপোনালোকে আগতে বম কিনি দিয়ে বুলি আহিছে এইটো আমাৰ বোমা বিস্ফোৰণ কৰা মেচিন এতিয়া বোমা বিস্ফোৰণ কৰা মেচিনো বেলেগ আৰু এতিয়া বোমা বিস্ফোৰণ কৰা মেচিনো বেলেগ এতিয়া বোমা বিস্ফোৰণ এইটোৱে কৰে এইটোৱে আগতে আহোম যুগত হে বম ফুটাইছ নি ফুটাচোন বম এটা দিছোঁ সেইটো ভাগ হ'ব না আজিৰ যুগত বম দিয়া মেচিনত আজিকালি মিছাইলহে দিয়ে আৰু বৰ আধুনিক মিছাইল আহিছে বোলে আগতে আহোম যুগত এইবিলাকে আৰু ধাম ধুমৰাই দিয়ে সাৰ ভৰাই আকৌ জুই একুচা লগাই দিয়ে ন ইয়াত ক'ৰবাত এই ফুটাটো জুই লগাই দিয়ে আৰু গুচি যায় আৰু ধাম ধুমৰাই ৰেষ্টুৰেণ্ট আছে এনেকৈ উল্টাকৈ দেখিছে বেনাৰখন উল্টা হৈ আছে কিন্তু জুইশাল বুলি লিখা আছে ইয়াত আপোনাৰ এখন ভাল ৰেষ্টুৰেণ্ট বুলি খাব পাৰে আমি খোৱা নাই বাৰু ইমান পইচা নাই খাবলৈও বাহিৰতে কিবা এটা খাই যাম ন নে কি কোৱা বাহিৰতে কিবা এটা খাই যাম ইয়াতকৈ বহুত দাম হ'ব খাবলৈ পইচা নাই তো ইয়াত আপোনালোকৰ
এইবিলাক গেষ্ট হাউচ আছে, গেষ্ট হাউচ আপুনি থাকিবই পাৰে। তো ভাল লাগিলে, সেই বহুত ভাল লাগিল। মিউজিয়ামটো চাই বিশেষকৈ মিউজিয়ামটো চাই বেছি ভাল লাগে, কিন্তু সেইটোৱে আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ। দুখৰ কথা, এইটো বহুত দুখৰ কথা। আপোনালোকে নিজে আহি কিন্তু চাই যাব। বহুত নজনা কথা, আহোম যুগৰ বহুত নজনা কথা আপোনালোকে জানিবলৈ পাব। বহুত ধুনীয়া বহুত বেছি ধুনীয়া বস্তু, বহুত ডাঙৰ। আপোনালোকে বহুত ধুনীয়া বস্তু দেখিবলৈ পাব। তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰখিনিক শ্বেয়াৰ কৰি দিব। আৰু কাষত থকা সেই ঘণ্টাটো বজাই দিব, পুৰা বজাই দিব। তেতিয়া আহি থকা ভিডিঅ'বিলাক আপোনাৰ পাই থাকিব। আহি থকা ভিডিঅ' বহুত ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। আৰু এডভান্সত হেপ্পী ভোগালী বিহু। পিঠা পনা খাবলৈ আহি যাব আমাৰ ঘৰত। বাই বাই তো আজিলৈ।